নমস্কাৰ জনাইছো। আসসালামু আলাইকুম। এতিয়া আপোনালোকক আমি এনেকুৱা এটা ৰাস্তা দেখিবলৈ গৈ আছো, যিটো সত্ৰকনৰা বজাৰৰ পৰা কনৰা গাঁৱলৈ ভায়ে বিবি জুনিয়ৰ কলেজ হৈ যিটো ৰাস্তা গৈছে, পকী ৰাস্তা গৈছে, আৰু তাতে এটা ব্ৰিজ আছে। আমি এই ৰাস্তাটো আপোনালোকক দেখিবলৈ লৈ গৈ আছো। আৰু এইখিনিতে যিহেতু আমি এতিয়া ব্ৰিজখন পোৱা নাই, আপোনালোকে এটা কথা মনত পেলাই দিওঁ। আমি যোৱাকালি সোণাবাৰী জিপিৰ জাউৰিমাৰী আৰু টাকা কাটা তাতে গৈছিলো, আৰু এটা ভিডিঅ' মই ফেচবুকত আপলোড কৰিছিলো, যিটোত মানে দেখা গৈছে যে ৰাস্তাটো বনাইছে, ঠিকাদাৰে বনাইছে, কিন্তু 1 ফুট মাটি পেলোৱা নাই। সৰজমিনৰ পৰা কিছু কিছু ঠাইত আছে 1 ফুটো পেলোৱা নাই, কিছু কিছু ঠাইত আছে 1-2 ফুটকে মাটি পেলাইছে, আৰু এনেকে ৰাস্তাৰ টাইলছৰ কাম হৈ আছে। আৰু সেইটোৰ নাম আছিলে বাগবৰ সমষ্টিৰ উন্নয়ন আৰু অবাধ লুণ্ঠন। আৰু এতিয়া আপোনালোকক আমি দেখাবলৈ গৈ আছো, এইটো আমাৰ সত্ৰকনৰা বজাৰৰ পৰা কনৰা গাঁৱলৈ যোৱা ভায়া বিবি জুনিয়ৰ কলেজ হৈ যোৱা যিটো ৰাস্তা, এই ৰাস্তাত এখন ব্ৰিজ আছে। এই ব্ৰিজখন আপোনালোকক মানে দেখুৱাই আছো। আপোনালোকে চাওক যে ফ্লাডৰ এটা লিমিটেশ্যন আছে। যিটোত মানে দেখা হয়, যিটো হয় হাই ফ্লাড, যিটো যোৱা বছৰ হয়, যেনেকে 2012, 14, 16, 18 বা যোৱা বছৰ 19তো হৈছিল। আৰু যিকোনো এষ্টিমেট বনাওঁতে, দলঙে হওক ৰাস্তাই হওক, এষ্টিমেট বনাওঁতে এটা মানে ফ্লাড লিমিটেশ্যন থাকে, যে এইখিনি আমাৰ হাই লেভেল ফ্লাড হৈছিল, আৰু তাৰ ওপৰত মানে ই কৰা হয়। এতিয়া চাওক, যোৱা বছৰ 2019ত যিটো বানপানী হৈছিল, তাতকৈ কমচে কম 2 ফুট পানী কম হৈছে। আৰু এইটো বছৰ 19-20ৰ এই মাজত যিটো ব্ৰিজ বনোৱা হৈছে, আমাৰ এইখন ব্ৰিজ চাওক। এতিয়া মানে আপোনালোকে হাঁহিব। আহক আমি দেখুৱাই। ব্ৰিজৰ ওপৰতে গৈ আছো। আজি অলপ পানী কমিছে, তথাপি ইমানখিনি পানী আছে। এতিয়া মই এটা কথা আচৰিত হৈছো, যে আমি হঠাতে শুনা পাওঁ ফেচবুকত বা আমাৰ ছ'চিয়েল মিডিয়াত দেখা পাওঁ যে বাগবৰ সমষ্টি আমাৰ উন্নয়ন হৈছে। হয়, আমি উন্নয়নৰ বিৰোধী নহয়, উন্নয়নৰ সপক্ষে আমি। তো যদি এনেকুৱা উন্নয়ন হয়, আৰু ইয়াৰ নাম যদি উন্নয়ন হয়, তেতিয়া মই ক'ম এইটো উন্নয়ন নহয়, এইটো হ'ল অবাধ লুণ্ঠন। কাৰণ হাই লেভেল ফ্লাডৰ যিটো লেভেল থাকে, সেইটো লেভেলৰ বহুত তলত এই ব্ৰিজখন বনোৱা হৈছে। কেৱল এইটো ব্ৰিজেই নহয়, মই যোৱাকালি যিটো ফেচবুকত আপলোড দিছিলোঁ, সেইটো ফেচবুকত মোৰ টাইমলাইনত গৈও আপোনালোকে চাব পাৰিব। তাতো এটা ব্ৰিজ হৈ আছে, সেইটো পানীৰ তলত। আৰু ৰাস্তা যিটো হৈ আছে, 1 ফুটকৈ মাটি পেলাও নাই। তো এনেকুৱা যদি আমাৰ ৰাস্তা ঘাট হয়, এইটো মানে আমি অবাধ উন্নয়ন নহয়, আমি অবাধ লুণ্ঠন বুলি ক'ম। আৰু এই ক্ষেত্ৰত মই এটা অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী মহোদয় হিমন্ত বিশ্ব ডাঙৰীয়াক জনাব খুজিছো যে, ছাৰ, আপুনি এবাৰ আমাৰ বাগবৰ উন্নয়ন চাওক। আমাৰ উন্নয়নৰ পৰিস্থিতি কেনেকুৱাকৈ আমাৰ উন্নয়ন হৈ আছে। আমি ইয়াৰ সচেতন ৰাইজে আমি বহুতবাৰ ইয়াতে কমপ্লেইন কৰিছিলোঁ, আমাৰ MLA মহোদয়ৰ কৰ্ণগোচৰ কৰিছিলোঁ, কিন্তু কোনো ভ্ৰূক্ষেপ কৰা নাই। কাৰণ সিহঁতৰ মানে যিটো ৰিপৰ্ট দিয়ে, সেইটো ৰিপৰ্ট হিচাপে তেখেতে আমাৰ বিধায়ক ছাৰে কাম কৰিছে। এনেকুৱাকৈ প্ৰত্যেকটো ঠাইত যিকেইটা আমাৰ ৰাস্তা ঘাট হৈছে, প্ৰত্যেকটো ঠাইত মানে আৰ্থখিনি কম হৈছে, মাটি পেলোৱা কম হৈছে, ৰাস্তাৰ কাম মানে 2 নম্বৰী হৈছে ইত্যাদি ক্ষেত্ৰত আমি যেতিয়া এইবিলাক কথা ক'বলৈ যাওঁ, তেতিয়া আমাক মানে বহুতে আছে, আমাৰ মেন কিছুমান আছে, সিহঁতে মানে আমাক মানে বহুত কিবা আখ্যা দিয়ে আৰু। গতিকে মই এটা কথাই কওঁ, আমাৰ যিটো উন্নয়ন হৈছে, এই উন্নয়ন আমাৰ গড়কাপ্তানি বিভাগৰ পৰা এইটো এটা তদন্ত হ'ব লাগে। আৰু ইয়াৰ লগতে আমি চেষ্টা কৰি চাম যে আমি প্ৰাইম মিনিষ্টাৰ অফিচলৈ আমি এইবিলাক ভিডিঅ' প্লাছ ডকুমেণ্টছ যিবিলাক আছে, আমি এইবিলাক মানে পঠাবলৈ আমি চেষ্টা কৰিম। আৰু এইখিনিতে মই MLA মহোদয়ক এটা অনুৰোধ কৰিছোঁ যে, ছাৰ, আপুনি নিজে চাওক। আপুনি মেনৰ কথা বাদ দিয়ক, আপুনি মেনৰ কথা শুনিব নালাগে, আপুনি নিজে চাওক। আপুনি ইমান কষ্ট কৰিছে, কিমান দিনে ৰাতি ঘূৰিছে, কিন্তু আপোনাক কি ৰিপৰ্ট দি আছে মেনবিলাকে যে ৰাস্তা ঘাটবিলাক মানে ঠিকমতে হৈ আছে, কিন্তু আচলতে হোৱা নাই। আপুনি যোৱা বাৰিষাত হয়তো অহা নাছিল, এইটো বাৰিষাত আহিছে। গতিকে য'ত য'ত কাম হৈছে আপুনি নিজে এবাৰ চাওক। চোৱাৰ পিছত আপুনি নিজেই গম পাব আপুনি কিমান উন্নয়ন কৰিছে বাগবৰ সমষ্টিত। এতিয়া সচেতন ৰাইজৰ মাজত মানে এটা কথাই হৈছে যে এইটো বাগবৰ সমষ্টিৰ উন্নয়ন নহয়, এইটো হ'ল বাগবৰ সমষ্টিৰ অবাধ লুণ্ঠন। গতিকে যদি প্ৰয়োজন হয়, আৰু বিভিন্ন ৰাস্তা ঘাট মই চাইছোঁ, ভিডিঅ' আছে আমাৰ তাতে, এই ভিডিঅ'বিলাক আমি ফেচবুকৰ জৰিয়তে হওক কিবা জৰিয়তে আপোনালোকক জনাম। আৰু লগতে আমি চেষ্টা কৰিম প্ৰাইম মিনিষ্টাৰ অফিচলৈ আমি এই ডকুমেণ্টছবিলাক মানে পঠিয়াই দিয়াৰ কাৰণে এটা মানে চিন্তা চৰ্চা কৰি আছোঁ। এইখিনিতে আমাৰ যিটো আজিৰ মানে এই প্ৰগ্ৰামটো আছিল, এই প্ৰগ্ৰাম আমি সামৰিছোঁ। সকলোলৈ ধন্যবাদ জনাইছোঁ, আৰু আমাৰ MLA মহোদয়ক মানে অনুৰোধ জনাইছোঁ, আপুনি নিজে চাওক এইটো উন্নয়ন নে লুণ্ঠন। আপুনি এটা শব্দত প্ৰকাশ কৰি আমাক জনাই দিব বুলি আমি আশা ৰাখিছোঁ।